তোৰ কাৰণে ভাল খবৰ এটা আছে ভাল মেট্ৰিক ৰিজাল্ট দিছে তই মেট্ৰিক দিছ নাই না মেট্ৰিকৰ কথা কলি যে নাই ৰিজাল্ট দিয়াটোহে ভাল খবৰ বুলি কৈছে এই তোৰ ভোটাৰ লিষ্টত নাম উঠিছে ভোটৰ লিষ্ট সঁচা পইচা নপইচা ইনছে মিলিয়ে তোক দেখোন মই প্ৰাইমেৰী ক্লাছটো দিয়াই নাই এই ছাৰ একেবাৰে শুদ্ধকৈ শিকাবি কিন্তু আহ 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 যা অ'ৰা ইভিএমটো কেনেকুৱা পাইছা হেই ইয়াতকে নোৱাৰি হয়নে ভাল লাগিছে নে চা কি আঁকিছেনো এইটো এই এইটো ইভিএম মেচিন ইভি ইধেন ইভিএম ইধেন এতিয়া শুন চাব ভালকে বুজাই দিম দেই আচ্ছা এইটো ধৰ ইভিএম মেচিন এইবোৰ হৈছে চুইচ আৰু এইবোৰ হৈছে লাইট আৰু এইবোৰ ধৰ প্ৰাৰ্থীৰ নাম মানে যোন উঠিব নামবিলাক ইয়াত থাকিব আৰু লগতে তেওঁৰ চিম্বল এটা থাকিব চিহ্ন মানে ছবি চিনটো নাম কাষত চিনটো তাৰপিছত মই এতিয়া তোমাক বুজাওতে ধৰি লওক আমাক কেকেৰা উঠিলে ইয়াত থাকিব কৃষ্ণ কমল খাটনিয়াৰ এইখিনিত আমি তেওঁক কি চিম্বল দিওঁ খিয়াল জেগাত ধৰিছো নহয় কেকেচা খিয়াল বুলি কৈ কেকেদাৰ এগেইনষ্টত উঠিছো মই ইয়াত থাকিব বসুমতী বিউটি বাইলু মই তোৰ কি চিন ল'ম শিঙি মাছ জেগাত ধৰিছ কি জেগাত ধৰিছ এই নহয় কি ফালতু কথা ইমানে কথাটো কৈ দিলে যে তলে চৰত গাল ফাটি যাব তোমাকতো শিঙি মাছ বুলিয়ে কয় চৰত আকৌ মাথাই খাৰাপ কৰিলে ৰবা ফাটলা বাইদেউ খং নকৈ পাই ৰবাচোন মই বুজাই আছো তোক ধৰি ল কেকেদাৰ চিম্বলটো হৈছে কিয়া তেনেকে ধৰ বসুমতী বিউটি বাইলুঙৰ চিম্বলটো হৈছে শিঙি মাছ এতিয়া ধৰ ৰাকেশ হাজৰিকা ধৰি ল মই ৩ নম্বৰটো ধৰ ৰাকেশ হাজৰিকা উঠিছে মোৰ চিম্বলটো দিওঁ জোক জেগাত ধৰিছে কি ফালতু কথা ক'ব লাগিছ মোৰ কি চিম্বল নাইকিয়া হৈছে নেকি কি কাৰণে জোকৰ ছবিটো উঠিম আপোনালোকে নিজৰ মাজতে কাজিয়া কৰিব নাই এইটো আমি অকল উদাহৰণৰ কাৰণেহে দিছো সেইখন ইলেকশ্যনত এইবোৰ চিম্বল নাথাকেতো বেলেগ থাকে মাছ মাংস নাথাকিছে নাথাকে তেতিয়াহ'লে তোমালোকে মোক মাই মাছ কিয় কৰি আছা আৰে ভীমৰ বিষয়ে বুজাইছো কৈছা মাছ মাংস যদি নাই ভুলকে কিয় দাদা মই বুজাইছো বুজি নাপাওঁ ঐ ফাটলা বাইদেউ এনেকে নেমাই একদম বিচাৰি নাযাব তোৰ নিচিনা ভোটাৰে ভোট নিদিলেও হ'ব ৰবা কুল চুপ থাক